Rita Orang slammed the social media and opposition for missing propaganda against Diopani MEC. 24 Diopani constituency councillor Sarvan Telanga's two wives strongly condemned the allegations. Holding a press conference at their residence in Dipu, Rita Orang alleged that she was pressured by some people to file a complaint against her husband, Sarvan Telanga, for kidnapping her by force. Her brother was also forced to file a complaint by some miscreants and some members of the opposition. She says her husband's eldest wife knows about their relationship and has embraced her as her sister. Finally, she warned all the conspirators that she would take legal action against them if they conspired against her and her husband in the future. কি ক'ব আপোনাৰ স্বামীৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন হৈছে যে বলপূৰ্বকভাৱে এগৰাকী যুৱতীক অপহৰণ কৰিছে বুলি পেলাই কি ক'ব বিচাৰে কথাটো কিমান দূৰ সত্য মইতো আগৰ পৰা একচেপ্ট কৰোঁ আৰু মই জানো আৰু মই থবলৈ দিছোঁ কাৰণ মোৰ কথা আছে মোৰ তিনিটা ল'ৰা ছোৱালী আছে সেইটো কাৰণে মই মানে তাক মই কৈছিলোঁ মোৰ হাজবেণ্ডক কৈছোঁ মই যে এতিয়া থচোন বাৰু মই লৈ আহিম লাহেকৈ আৰু মই কালি আনিব লৈছিলোঁ কালি আনিব লোৱা কাৰণত এইকেইটা হৈছে এইকেইটা চব মিছা কথা ছোৱালীজনীক মই একচেপ্ট কৰিছোঁ মোৰ ভৰ্তিৰ বাবে এইমানে ক'লোঁ মই আপুনি আপোনাৰ পৰিচয় মোৰ নাম শ্ৰীমতী ৰেখা তাঁতী তেলেঙ্গা আপুনি সৰ্বন তেলেঙ্গাৰ প্ৰথম পত্নী হয় এতিয়া আপুনি মানি লৈছোঁ মই একচেপ্ট কৰিছোঁ মোৰ ভৰ্তিৰ বাবে আৰু সদায় এনেকুৱা মিলিজুলি থাকিম বুলি মই একচেপ্ট কৰিছোঁ অন্য দলে ইমানখিনি কাম কৰা দেখা নাই আজিলৈকে সেইটো কাৰণে ইয়াত চব ষড়যন্ত্ৰ আছে ষড়যন্ত্ৰ কৰি তেখেতক মানে দলৰ পৰা আঁতৰাবলৈ এইটো কামখিনি কৰি আছে এতিয়া যিখন এজাহাৰ দিয়া হৈছিলে আপোনাৰ দাদাই দিছিলে আপুনি দিছিলে কিখন উঠোৱা হৈ গ'ল হয় ছাৰ আপোনাৰ দাদা উঠালে হয় ছাৰ এতিয়া দাদা কি কয় দাদা এতিয়া একো নকৰে এতিয়া একচেপ্ট কৰিছে আমি চবে একেলগতে এতিয়া ভালকৈ আছোঁ আচ্ছা এতিয়া যে কিছু লোকে যদি আকৌ কিবা কিবি এনে অপপ্ৰচাৰ কৰিলে আপুনি কি ব্যৱস্থা ল'ব বিচাৰে তেনেকৈ আৰু দুনাই যদি কৰিব বিচাৰে তেতিয়া মই তেখেতৰ ওপৰতে এজাহাৰ দিম এইখিনিতে এটা কথা সামাজিক মাধ্যমত বহু মানে চৰ্চা হৈ পৰিছে কিয়নো সৰ্বন তেলেঙ্গাই আপোনাক অপহৰণ কৰিছে আৰু বলপূৰ্বকভাৱে সন্তান জাপি দিছে বুলি পেলাই অভিযোগ উত্থাপন হৈছে কি ক'ব বিচাৰে এইখিনিতে কিমান দূৰ সত্য এই কথাখিনি একেবাৰে মিছা কথা কি হৈছিলে গোটেই ঘটনাটো কি হৈছিলে আপুনি নাৰ্ছৰ ট্ৰেইনিং লৈ গুৱাহাটীলৈ গৈছে বুলি আপোনাৰ ককাকে এজাহাৰটো দিছিলে এইটো মিছা কথা ছাৰ কি হৈছিলে গোটেই ঘটনাটো মই নাৰ্ছ ট্ৰেইনিং গৈছোঁ বুলি মই ঘৰৰ পৰা ওলা নাই মই ঘৰৰ পৰা একো নোপোৱাকৈ প্ৰথমতে ওলাইছিলোঁ তাৰপিছত এনেই ফোনত কথা পাতোঁ ঘৰত চবৰ লগতে পাতোঁ কিন্তু দাদাক বেলেগ কোনোবাই মানে ষড়যন্ত্ৰ কৰিয়ে এইখিনি কৰিব লগাইছিলে আপোনাৰ ঘৰৰ মানুহ নাজানে নেকি যে আপোনাৰ সৰ্বন তেলেঙ্গাৰ লগত আপোনাৰ সম্পৰ্ক আছে বুলি পেলাই গম পোৱা নাছিলে নেকি ঘৰৰ মানুহ গম পায় হ'ব দিয়া ঘটনা ঘটিছিলে যে যি কাৰণে আপুনি এজাহাৰ দিবলগীয়া অৱস্থা হৈছিলে আৰু বৰ্তমান আজি কি অৱস্থাত আছে আপুনি এজাহাৰ উঠাই লোৱা বুলি গম পাইছোঁ বুলি গোটেই ঘটনাটো আচলতে কি হৈছিলে এইখিনি আপুনি কি ক'ব ঘটনাটো আচলতে কি হৈছিলে মই মোৰ নিজৰ ইচ্ছামতে এজাহাৰ দিয়া নাছিলোঁ মোক হেঁচা কৰিহে মোক এজাহাৰ দিবলৈ বাধ্য কৰাইছিলে কোনে কৰাইছিলে কোন আছিলে তাত এতিয়া ক'বলৈ গ'লে এজন দুজনৰ কথা ইয়াত আহি নপৰে অন্য দলৰ গোটেই মানুহে আছিলে আচ্ছা আপোনাক কোৱা হৈছিলে যে আপোনাক অপহৰণ কৰাৰ কথা উল্লেখ কৰা হৈছিলে যে অপহৰণ কৰি নিয়া বুলি এজাহাৰ এখন দাখিল কৰা হৈছিলে থানাত কিন্তু আচলতে এতিয়া আপোনাক অপহৰণ কৰি নিছিলে নে আপোনালোকে বুজাবুজিকৈ গৈছিলে তেনেধৰণৰ এইটো একেবাৰে মিছা কথা মোক একো অপহৰণ কৰা নাছিলে তেখেতে আমি নিজৰ ইচ্ছামতে গৈছিলোঁ তেখেতৰ লগত 1.5 বছৰ লগতে আছোঁ তেখেতে আজিলৈকে মোক একো বেয়া ব্যৱহাৰো কৰা নাই যিমান দিনে আছোঁ ভালকৈ আছোঁ আপোনালোকৰ কিমান বছৰ হ'ল আপোনালোকৰ সম্পৰ্কটো
এইটো ইলেকশ্যনৰ পাছত নে ইলেকশ্যনৰ তাৰ আগৰ পৰা আছিলে এইটো? ইলেকশ্যনৰ আগৰ পৰাই আছিলে। এতিয়া আপুনি কি আহ্বান জনাব ৰাইজক? কি ক'ব মানুহ যিসকলে আপোনাক ধৰক কৈছিলে যে কেছ দিব, যিসকলে আপোনাক কৈছিলে, এই গোটেই ৰাইজৰ প্ৰতি আপুনি কি ক'ব এতিয়া? ৰাইজৰ প্ৰতি এইটোৱে ক'ব বিচাৰিছোঁ, গতিকে আমি প্ৰথমতে আমাৰ বাইদেউজনী এতিয়া লগতে আছে, বাইদেউজনীৰ লগত একেলগত আমি নাছিলোঁ, আমি বেলেগ বেলেগ আছিলোঁ। এই বেলেগ বেলেগ থকাৰ কাৰণে অন্য দলে এটা ষড়যন্ত্ৰ ৰচিছে মানে। আচ্ছা, ডাঙৰ বাইদেউ আপোনাক একে ঘৰতে একচেপ্ট কৰিছেনে? হয় ছাৰ। এতিয়া আপোনালোকৰ এটা সন্তান আছে? হয়, এটা সন্তান আছে। আৰু সন্তানৰ লগতে এতিয়া আমাৰ বাইদেউজনীয়ে আৰু আমাৰ ছাৰ, আমি এতিয়া একেখন ঘৰতে আছোঁ। তাৰমানে আপোনালোকে সমজুৱা যিটো ৰাইজৰ লগত যিখিনি কাম কৰিব লাগিছিলে সেইখিনি কাম কৰা হোৱা নাই? হয় ছাৰ, সেইটো নকৰাৰ কাৰণে মানে আমাৰ বিৰোধী পাৰ্টীয়ে তেখেতৰ ওপৰত মানে এটা সুযোগ পাই গ'ল যে এনেকুৱা কি কৰিম, আমি কি কৰি তেখেতৰ ভুল ওলাই পেলাই এই দলৰ পৰা তেখেতক মানে আঁতৰাবলৈ সক্ষম হ'ম, সেইটোৱে তেখেতৰ চেষ্টা আছিলে।